ইমানটো ওপৰলৈ উঠি আহিব লাগিব সততি আপোনালোকক তললৈ কেমেৰাটো কৰি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে আমি লিকাবেলি পাই গ'লোহি আপোনালোকে চাই থাকক এইফালে আমাৰ পৰিৱেশ এটা আছে আপোনালোকে চাব পাৰে পানী গৈ আছে এইফালে আছে কৈ দিয়ক এইফালে মাংস বনাইছোঁ এইফালে এইফালে মাংস বনি আছে বোলে ভাত বনি আছে হেল্ল' বন্ধুসকল ৱেলকাম বেক মাই চেনেল নিখিল দাস ব্লগছ আজি আমি গৈ আছোঁ মাইনী থানত ফাৰ্ষ্ট আমি পূজা অৰ্চনা কৰিম তাৰপৰা আমি যাম লিকাবেলিত আমি পিকনিক খাম তো মাইনী থান যোন আহিছে তেওঁলোকে কমেণ্ট কৰি জনাব দেই মাইনী থানখন মই ভালকৈ মানে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো আপোনালোকে চাব আৰু চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি গৈ আছোঁ গাঁৱৰ পৰা মাইনী থানলৈ এতিয়া আমি গাঁও পাৰ হ'ব লৈছোঁ আৰু এইখন আমাৰ আগত আছে গাঁও আমাৰ হাৰ্ডৰ দোকান হয় পাপুদা ভাগৰ আপোনালোকৰ যদি কিবা হাৰ্ডৰ বস্তু আনিব আছে লেজাকলখোৱা অঞ্চলত তো ইয়াৰ পৰা আপোনালোকে নিব পাৰে তো এতিয়া আমি গাঁও পাৰ হৈছোঁ গাঁও পাৰ হৈ পিনে ইয়াৰ পৰা দানবাৰী গাঁও পাৰ হৈ পিনে আমি এতিয়া লালমাটি পাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া আমি জাষ্ট চুকা ভৱন পাইছোঁ চুকা ভৱনৰ লেফ্ট ছাইডে আমি সোমাই যাম মাইনী থানলৈ আপোনালোকে চাই থাকিব পাৰে এতিয়া আমি গৈ আছোঁ তো আমি এতিয়া চুকা ভৱন পাৰ হৈ পিনে গৈ আছোঁ বগীবিল দলং পামগৈ আমি আপোনালোকক বগীবিল দলংখন ভালকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব এতিয়া আমি জাষ্ট বগীবিল দলং পাইছোঁহি বগীবিল দলঙৰ ওপৰত আছোঁ আমি এতিয়া আপোনালোকক যিমানখিনি পাওঁ মোবাইলত কেপচাৰ কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে যোন বগীবিল দলং আহি পাইছে তেওঁলোকে কমেণ্ট কৰি নিশ্চয় জনাব তো আমি এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকক আমি এতিয়া বগীবিল দলং শেষ কৰিছোঁ বগীবিল দলংখন শেষ কৰি একেবাৰে আপোনালোকক মাইনী থানখন দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু আপোনালোকে অকণো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব মাইনী থানখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পালোহি মাইনী থান ইয়াতো আপুনি চাব পাৰে আমাৰ গাড়ী ৰখাই লৈছে এতিয়া আমি যাম মাইনী থানলৈ আমাৰ লগত আমি ঘৰৰ পৰিয়ালো হয় এখন পৰিয়াল হয় বৰ্তাহঁত এইফালে বৰ্তা এইফালে সৰুতা চব আমি এতিয়া ৰখি আছোঁ আমি এতিয়া যাম আপোনালোকে দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকিব মাইনী থানৰ গেট যিখন এখন হৈছে মাইনী থানৰ গেট তো ইয়াত সোমাবৰ কাৰণে টিকেট ল'ব লাগিব টিকেট এইফালে বিকিছে টিকেট মানে ইয়াত দিয়ে এবাৰ টিকেট লৈ ল'ব লাগিব তো আমি এতিয়া যাম টিকেট লৈ লওঁ ফাৰ্ষ্ট তাৰপৰা আপোনালোকে চাই থাকক আমি গেটত এণ্ট্ৰি কৰিছোঁ এখন গেটখন কিলৰ পৰা দেখাইছোঁ আপোনালোকক চাই থাকক গেটত এণ্ট্ৰি কৰিছোঁ এইফালে গেটত চিকিউৰিটি গাৰ্ড থাকে চাই থাকিব পাৰে এতিয়া আমি গৈ আছোঁ সোমাইছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ তো আপোনালোকে চাই থাকিব পাৰে আমি গৈ আছোঁ চাই থাকক আপোনালোকে এইবিলাক চাওক ৱালত আছে এইফালে আমাৰ লগত আইতা আছে আইতা কেনেকুৱা লাগিছে আহি পিনে বলক অঁ হয় হয় যিহেতু মাইনী থান পাহাৰৰ ওপৰত আছে তো আমি পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ আপোনালোকে চাই থাকক আমি উঠি গৈ আছোঁ এতিয়া মাইনী থান পাবলৈ পাহাৰখনৰ ওপৰলৈ কিমানটো ওপৰলৈ উঠি আহিব লাগিব সততি আপোনালোকক তললৈ কেমেৰাটো কৰি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব পাৰে আৰু আমি এতিয়া মাইনী থান পাবহে হ'লোঁ আৰু তো আমি ভালেমান ডোখৰ সততি পাৰ হৈ আহিলোঁ আপোনালোকে চাব পাৰে তো আমি এতিয়া পাই আছোঁহি মাইনী থান আপোনালোকে চাব পাৰে এতিয়া আমাৰ আগফালে এতিয়া আপোনালোকে চাব পাৰে বহুতো লোক আহিছে মাইনী থানলৈ মানে সদায় অহা যোৱা আহিয়ে থাকে মানুহ মানে মাইনী থানলৈ আমাৰ আগফালে এতিয়া খুৰী আৰু খুৰা ভণ্টি আছে কোনে এনেকৈ কোন মানে আহিম বুলি ভাবিছে এনেকৈ পৰিয়ালৰ লগত আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব তো এয়া হৈছে মাইনী থান আপোনালোকে চাব পাৰে আৰু দেখাম আপোনাক ভালকৈ
কেতিয়াবা উজাল সপোন পাৰতে ৰাখো বহুৰাজত এধানি নিহাৰিকা হৈ তোমাৰ কাহিনীৰ মাজত ক্ৰমি ফুৰে বহুদিন নীৰৱতাহে পাহৰে অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি আমি মাইলী থানৰ পৰা লিকাবালি গৈ আছোঁ আপোনালোক লিকাবালি পিকনিক খাম আমি আমি লিকাবালি পাই গ'লোহি আপোনালোকে চাই থাকক এইফালে আমাৰ টিমটো হাইটো বহুত দূৰত আছে আমি গৈ আছোঁ এতিয়া পিকনিক খাম আপুনি পিকনিকত কেনেকৈ ধৰণে হয় কি হয় আপোনালোকে চাই থাকিব দেই মানে কোনডোখৰ জেগাত পিকনিক খাম সেইটো আমি সিদ্ধান্ত ল'ব পৰা নাই এতিয়ালৈকে আমি এতিয়ালৈকে গাড়ী বা বস্তু নমাম আৰু এখন গাড়ী বহুত ধুনীয়া সুন্দৰ পৰিৱেশ এটা আছে আপোনালোকে চাব পাৰে পানী গৈ আছে এইফালে এখন অৰুণাচল পাহাৰ আপোনালোকে চাই থাকক আপোনালোকে কোন লিকাবালি আহিছে চবে কমেণ্ট কৰিব দেই কোন লিকাবালি আহিছে আপোনালোকে কমেণ্ট কৰিব এইফালে আমাক বেক কেমেৰা কৰি দিছোঁ আপোনালোকে চাব পাৰে এইফালে চাওক কি চাব পাৰে এইফালে ভাত বনাই আছে আমাৰ বৰমাহঁত আছে এইফালে বনাই আছে বৰ্তাই বনাই আছে এইফালে মাছ বনাই আছে বৰ্তাই চাব পাৰে এইফালে চাওক সন্তোষ দাই এইফালে বৰমাহঁত আছে বহুত ধুনীয়াকৈ চাব পাৰে এইফালে চাওক এইফালে আমাৰ ওচৰতো আহিছে কোনোবা ভাত শাক তো বৰমাক ক'ব কি বনাইছে আপোনালোকে চাই থাকক মই বৰমাক দেখাই আছোঁ বৰমাই কি বনাইছে চব ক'ব এইফালে বৰ্তা আছে দেই বৰ্তাই বনাইছে চব আইটেম চাই থাকক বৰমাক কি বনাইছে কৈ দিয়ক এইফালে এইফালে মাংস বনি আছে বোলে আৰু এইফালে ভাত বনি আছে আমাৰ আৰু এইফালে মাছ আৰু দাইল হৈ গ'ল এইফালে মাছ আৰু দাইল ইয়াত বনাই আছিলে এইখিনি হৈ গ'ল দেই এতিয়া মাংস হৈ যাব মাংস হৈ গ'লে আমাৰ খানা হৈ যাব এইফালে চালাড
এইখিনি চালাড দেই, এইখিনি চালাড, এইখিনি বনাই থৈ দিছে। লিকাবালিত পিকনিক খাই আছিলোঁ। পিকনিক খাওঁতে আমি লগৰ এজন লগ পালোঁ। মই লগৰজনৰ নামটো কৈ দিয়া তোমাৰ? অংকুৰ গগৈ। অংকুৰ গগৈ আমি লগ পালোঁ, বহুত ভাল লাগিলে। তেওঁলোকে এইটো পিকনিক খাই আছিলে, আমাৰ কাষতে পিকনিক খাই আছিলে মানে, লগ পালোঁ। বন্ধুটোক লগ পালোঁ, ভালেই লাগিল বাৰু। চাব ভিডিঅ' লাইক ছাবস্ক্ৰাইব কৰি দিব মানে। ভাত খাই আছে, চালাড দিছে দেই। দুজন দুজন আনন্দ দেই, এইফালে খাই আছে। এইফালে বিদ্যুৎ খাই দিয়ক থালিখন আপোনাৰ। এইখন দেই বিদ্যুৎ থালিখন এখন। অঁ লিকাবালিত পিকনিক খাই ঘৰলৈ গৈ আছোঁ। আমাৰ পৰা বৰ্তা এইফালে চাওক, এইফালে গৈ আছোঁ। চব উঠিছে আৰু গাড়ীত। এতিয়া আমি মাইনী থান গ'লোঁ ফাৰ্ষ্ট, মাইনী থানত পূজা কৰিলোঁ, পূজা কৰি পিনে হেৰি কৰিলোঁ। তাৰপৰা এতিয়া আমি ইয়াত পিকনিক খালোঁ লিকাবালিত। এইফালে আপোনালোকে চাওক, এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। গাড়ীত উঠিছে চবে। এতিয়া আমাৰ হৈ গৈছে, চব গাড়ীত উঠিছে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। বহুত কষ্ট কৰিছোঁ মানে, আজি অলপ কষ্ট হৈছে। লগৰ ল'ৰাৰ লগত হোৱা নাই, ঘৰ পৰিয়ালৰ লগত ভিডিঅ' কৰিবলৈ অলপ কষ্ট হৈছে। আপোনালোকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব।